সাউথ এছিয়ান কেৰাটে প্ৰতিযোগিতাত খঙিয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ সাফল্য ক্ৰীড়া ক্ষেত্ৰখনত গোলাঘাট জিলাৰ লগতে দেৰগাঁও অঞ্চললৈ ইংৰাজী 2023 বৰ্ষৰ প্ৰথমটি দিনতেই সুখবৰে গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ সমৰ কলাবিদ খঙিয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ মুখ্য প্ৰশিক্ষক তথা ইউনাইটেড শটগান কাৰাটে ডু ইণ্ডিয়াৰ অসমৰ মুখ্য সচিব সিহান সঞ্জীৱ বৰা ডাঙৰীয়াৰ অশেষ কষ্ট ত্যাগ দায়িত্ববোধেৰে সবল নেতৃত্বত প্ৰশিক্ষণ দানেৰে তেখেতৰ একাডেমীৰ কেইবাগৰাকীও কেৰাটে প্ৰশিক্ষাৰ্থীয়ে বহুকেইখন জিলা ৰাজ্যিক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি অহাৰ লগতে এইবাৰো 29, 30 আৰু 31 ডিচেম্বৰ 2022ত দাৰ্জিলিঙত সদ্য অনুষ্ঠিত হৈ যোৱা সাউথ এছিয়ান কেৰাটে প্ৰতিযোগিতাত খঙিয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ মুখ্য প্ৰশিক্ষকৰ তত্ত্বাৱধানত যোৱা একাডেমীৰ 19জনীয়া প্ৰশিক্ষাৰ্থী দলটিয়ে প্ৰতিযোগিতাৰ বিভিন্ন শাখাত অংশগ্ৰহণ কৰি 11টা সোণৰ পদক আৰু 8টা ৰূপৰ পদক লাভ কৰি পূৰ্ণ সফলতা অৰ্জন কৰাৰ লগতে শ্ৰেষ্ঠ বিজয়ী দল শ্ৰেষ্ঠ প্ৰশিক্ষকৰ সন্মান লাভেৰে অসমৰ লগতে গোলাঘাট আৰু দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে একাডেমীৰ এই সফলতাত একাডেমীৰ পৰিয়ালবৰ্গৰ লগতে স্থানীয় ৰাইজ উৎফুল্লিত হৈ যোৱা 2 জানুৱাৰী একাডেমীৰ মুখ্য প্ৰশিক্ষণস্থলী খঙিয়া ৰংগমঞ্চ প্ৰাংগণত অনুষ্ঠিত কৰা সম্বৰ্ধনা কাৰ্যসূচীসমূহ বিজয়ী প্ৰতিযোগীৰ লগতে মুখ্য প্ৰশিক্ষক দল পৰিচালকক উষ্ম আদৰণীয়ে অভিনন্দন জ্ঞাপন কৰাৰ উপৰিও খঙিয়া অঞ্চলৰ পৰা দেৰগাঁও নগৰৰ মাজেৰে এক বিজয় উল্লাস যাত্ৰা কৰে দাৰ্জিলিঙলৈ গৈ মোৰ ভাল লাগিলে আৰু যিখন সাউথ এছিয়ান ইণ্টাৰনেশ্যনেল গেম আছিলে তাত আমাৰ 19গৰাকীয়ে অংশগ্ৰহণ কৰিছিলে আৰু তাত আমাৰ 11গৰাকী গোল্ড মেডেল আৰু 8গৰাকী আমাৰ চিলভাৰ মেডেল গতিকে খুব ভাল লাগিলে খেলখন বৰ সুন্দৰকৈ খেলিলে আৰু মোৰ এটা বিশ্বাস আছিলে যে মোৰ ল'ৰা ছোৱালীবিলাকে যে বেয়া নেখেলে এই কথা মোৰ প্ৰমাণ এইখন খেলে মোক দেখুৱাই দিলে এইবোৰ প্ৰেৰণা নহয় জানো সেইটো মই বুজাব নোৱাৰোঁ আপোনালোকক মোক মানে সঁচাই বুজাব নোৱাৰোঁ যেটো ভাষা নাই সঁচাই মোৰ খুব ভাল লাগিছে যে এনেকুৱা এটা ঠাণ্ডা দিন আৰু আমি য'তো গৈছোঁ ততো বহুত ঠাণ্ডা কিন্তু আমাৰ ঠাণ্ডা নেওচি কিন্তু বৰ সুন্দৰ খেল খেলিছে আৰু আজি দেৰগাঁওবাসীয়ে যিটো মৰম দিছে সেইটো আমি অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীয়ে তেখেতসকলক ধন্যবাদ জনাইছোঁ মোৰ এতিয়া ক'বলৈ হ'লে 8 ঠাইত মানে আমি প্ৰেক্টিছ কৰাই আছোঁ আৰু পৰ্যায়ক্ৰমে চলিয়ে আছে আমাৰ প্ৰেক্টিছ আৰু এতিয়া স্কুলবিলাকতো আমাৰ ল'ৰা ছোৱালী আমাৰ বিভিন্ন ল'ৰা সোমাইছে আৰু ভাবিছোঁ আৰু ভাল হ'ব আৰু যাতে একাডেমি বাঢ়ে আৰু তাৰ কাৰণে মই চেষ্টা চলাই আছোঁ কেনেকুৱা অনুভৱ ভালেই তুমি কি পাইছা মই সাউথ এছিয়া সেইখনত গ'ল্ড পাইছোঁ কি নাম মোৰ নাম অনন্যা ৰাজখোৱা মোৰ নাম দেৱৰাজ শইকীয়া তুমি কি পাইছা মই গ'ল্ড পাইছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে মই অতিকৈ গৌৰৱান্বিত মই 2022 চনত মোৰ ল'ৰাটো সঞ্জীৱ বৰাৰ অধীনত মই দিছিলোঁ দেৰগাঁও গোলাঘাট জিলাৰ দেৰগাঁও আঞ্চলিকৰ খঙিয়া একাডেমীৰ মাৰ্চিয়েল আৰ্টৰ যিখিনি মই তেওঁলোকৰ প্ৰশিক্ষণ পাইছোঁ অতিকৈ আনন্দিত তেওঁলোকে অশেষটো কষ্ট কৰিছে ল'ৰা ছোৱালীকেইটাক যথেষ্ট প্ৰশিক্ষণ দিছে মই আনন্দিত কম সময়ৰ ভিতৰতে মোৰ ল'ৰাটোৱে এবছৰৰ ভিতৰতে 4টাকৈ মেডেল ল'বলৈ সক্ষম হৈছে 2টা গ'ল্ডৰ পাইছে এটা ব্ৰঞ্জৰ পাইছে এটা চিলভাৰৰ পাইছে তেওঁলোকৰ প্ৰশিক্ষণত মই যথেষ্ট গৌৰৱান্বিত বলেন্দ্ৰ দাও তুমি কি পাইছা তাত প্ৰতিযোগিতাত তাত গ'ল্ড পালোঁ আৰু তুমি কিবা এটা পাইছা বুলি তাত কোচ হিচাপে পাইছোঁ এছিষ্টেণ্ট কোচ হিচাপে ইহঁতে ভাল খেলিলে আৰু এতিয়া ক্লাবটোৰ লগত জড়িত হ'ল মোৰ এতিয়া ভাল লাগে আৰু নিজৰে নিচিনা ঘৰ আৰু এইটো সেকেন্ড নমস্কাৰ মোৰ নাম দৰিচি পেগু তুমি তাত কিখন পাইছা গোল্ড মেডেল কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কি নাম নমস্কাৰ মোৰ নাম শ্ৰীমতী পূজা দত্ত তুমি কি পাইছা মই চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ প্ৰতিবেদন